বোৱাৰী গোটেৰ ভাগ লৈ আহিছে মোৰ ভাগ কই এনেকে খালি পালালে হ'ব নেকি বোৱাৰী গোটকে ঠিকছে আদৰ কৰিছ নাকি মোক হলে আদৰ নাই মই মানে বেটাই নহং নাকি তোৰ কিন্তু খিচৰা মানুহ ইমিন বাজাৰত যোৱা খালি উমাৰ কাৰণেহে বস্তু আনে মোৰ কাৰণে নানে সেইকাৰণে মই এইবাৰ বুদ্ধি কৰিব লাগিব যদি মই বাজাৰত যাওঁ মোৰ কাৰণেহে বস্তু আনিম সেইগিল আমাৰ বাজাৰ এইগিটি কিয় ভাল বস্তু লৈ আহিছে মোৰ কাৰণে ভাল বস্তু লৈ আহিছে কি ভাল বস্তু লৈ আহিলো বাপৰে মাউছে কি বস্তু কৈছে এই যে আইছে আমাৰ লাজুকী বাইদেউ ৰাতিপুৱাতে গেছিলে লাহে আহিল আম্মা এইফালে আনছে পিলপিলিতে কিবা ভাল বস্তু লৈ আহিছে বোলে তো চাং তো কি বস্তু আছে এইফালে তাঁত গড়োৱাৰ কাৰণে মাকু আৰু এইগো চোলা গম পাবি যাই যাই তাঁত গড়াইছ বোৱাৰী গোটেৰ ভাগ লৈ আহিছে মোৰ ভাগ কই এনেকে খালি পালালে হ'ব নেকি বোৱাৰী গোটকে ঠিকছে আদৰ কৰিছ নাকি মোক হলে আদৰ নাই মই মানে বেটাই নহং নাকি তোৰ আমাৰ লাজুকী বাইদেউ আৰু মায়ে আজি বঢ়িয়া বজাৰ কৰিছে ইও কিবা কি লৈ আহিছে ইগো চিঙিৰা না মিষ্টি আৰু চিঙিৰা মোৰ কাৰণে লৈ আহিছে আমাক খাব নিদিম আৰু আমি বোলে খাই আহিছে আৰু লগতে ইগো বোলে গাহৰি মাংস লৈ আহিছে তাৰপিছত আৰু দুইজনে দুইযোৰা চেণ্ডেল লৈ আহিছে কিন্তু খিচৰা মানুহ ইমিন বাজাৰত যোৱা খালি উমাৰ কাৰণেহে বস্তু আনে মোৰ কাৰণে নানে সেইকাৰণে মই এইবাৰ বুদ্ধি কৰিব লাগিব যদি মই বাজাৰত যাওঁ মোৰ কাৰণেহে বস্তু আনিম ইমাৰ কাৰণে আৰু কোনো দিনো বস্তু নানো দুইজনে দুইখন চলা লৈ আহিছে খাই দে আহিছে না এলা মোৰ ভাগত নাই যা চাহ বনাবি যা সোনকালতে তুমি নাই খাইছ কি বিশ্বাস এইগিটি যে লৈ আহিছে সেইগিটি দোকানত যোৱা নাই সেইগিটি খাইছা আমাৰ মাৰ মিলা পইচা আছে দেখছা এই যে আৰু তো ওলাব নেদেখাং দে কাবেশ্বৰ কৰিব আহিবি পাছত ইমান গিটি পইচা দে ব্ৰা এখন দে গান আমাৰ মত দেখছা মিলা পইচা আছে আৰু তো বেগত আছে নেদেখাং কাবাই পাছত চোৰ কৰিব আহিবি ৰাতি বিলাক ঝামেলা হ'ব আৰু ইফালে দুটাৰ কৰ্ম যোৱাৰ পাছত অকণমান ঝালুক ৰুইছে এইখিনি ঝালুক ৰুইছে তাৰপিছত ইফালে আদা আছে তামোল আৰু এইগিলা এইখিনিমান ঝালুক আছে এইগিলা অল্প কমলাই আছে সেইকাৰণে কিবা নকৰে আৰু যিখিনি এই ঝালুকখিনি এনে থাকিলেতো নষ্ট হৈ যাব সেইকাৰণে ভাবিলোঁ আমাৰ লাজুকী বাইদেউক খানে আচাৰকে বনাব দিওঁ আৰু সেইকাৰণে এই যে কিবাগিলা আছে আদাগিলা আছে এইগিলা বঢ়িয়া কৰে ছাল বাকলা গুচিয়ে দিওঁ তাৰপিছত আচাৰ বনাই থ'ব ভাল কৰি